নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আমাৰ ঠাণ্ডাৰ দিনত দেউতাই কৰা শাক পাচলিবোৰ। এই প্ৰথমতে এয়া হ'ল ওলকবি লগাই নাই বাৰু, মানে কৰাত দেৰি হ'ল সেইবাবে এতিয়ালৈ লগাই নাই। তাৰপিছত এয়া হ'ল আলু যে এইদৰে ধাপকৈ কৰা হয়, মানে মাটিটো দি, মানে আৰু যিসকলে কৰে আচলতে জানেই কেনেদৰে কৰে। মানে দেউতাই আমাৰ চাকৰি সূত্ৰে যদিও টাইম নাপায় তথাপিও এইদৰে সময় পালে অলপ চলপ শাক পাচলি কৰে আৰু এয়া চাওক, মই কৰা ফুলৰ খেতি, মানে নাৰ্জী ফুল। এইদৰে মই ফুলটো ছটিয়াই দিছিলোঁ, তাৰপিছত এইদৰে গজিলে। কেইদিনমান আগত আচলতে ধুনীয়া হৈ আছিল মানে ফুলবোৰ, এতিয়া বাৰু মৰহিয়ে গ'ল, মই আগতে দেখুৱাই নহ'ল বাৰু। তাৰপিছত এয়া হ'ল লাওৰ চাং, তাৰপিছত এয়া হ'ল ধনিয়া, পালেং শাক খাই কিন্তু মই বৰ ভাল পাওঁ দেই, আৰু কোনে ভাল পায় জনাবচোন। তাৰপিছত এয়া হ'ল লাই শাক আচলতে আজিকালি ট্ৰেণ্ডিঙতে চলি আছে, মানে লাই গাহৰি আৰু কিবা কানি। মই পিছে ইমান ভাল নাপাওঁ দেই, মোৰ বাবে পালেং শাকেই বেষ্ট। আৰু এইডাল হ'ল আমাৰ জবা ফুল, তাৰপিছত এইডাল হ'ল আমাৰ শিলিখাৰ গছ। শিলিখা থাকিলে ভাল আচলতে। তাৰপিছত ইয়াতো আলু দিছিল চাগে দেউতাই। আৰু এইটো চাওক, মানে ক'ত ৰুইছে চাওকচোন মায়ে। এয়া হ'ল জলকীয়াৰ পুলি। এইকেইটা ডাঙৰ হোৱাৰ পিছত ইয়াক মাটিত ৰোৱা হ'ব। তাৰপিছত এইডাল হ'ল আমাৰ জেতুকাৰ গছ। জেতুকাৰ পাত আচলতে মই মূৰতো লগাওঁ, মানে চুলিটো লগাওঁ। কেতিয়াবা দেখুৱাম বাৰু আপোনালোককো হেয়াৰ মাস্কটো বনাই, মানে মই কেনেদৰে লগাওঁ। এইবোৰে আৰু কিছু চিম্পল জীৱন যাপন। তাৰপিছত এয়া মায়ে ক'ত বাল্টিঙতো ৰুইছে চাওকচোন, মানে জলকীয়াৰ গুটি ছটিয়াইছিল আৰু ফুলৰ গুটিও ছটিয়াই দিছিল তাতে। তাৰপিছত ইয়াতে মানি প্লেণ্ট আৰু 9 বাজি ফুল বুলি কয়, 9টা বজাত ফুলা ফুল। এইবোৰ কিছু মোৰ কাৰনামা, মানে ময়ো য'তে ত'তে বাল্টিঙে আৰু ৰুই দিওঁ আৰু ফুলৰ পুলিবোৰ। আৰু এইডাল বা কি বুলি কয় নাজানো মই, ইয়াৰ ফুলটোৰ নাম। আৰু মানি প্লেণ্ট, মানে যোগাৰু তাৰিকা আছে বনোৱা, মানে ৰং চং কৰি দিছে এনেকৈ। ভাল লাগিছে নে জনাবচোন। চ' গাইজ, এইবোৰে আৰু কিছু কৰি থাকোঁ আৰু মই। আৰু আমাৰ বিহুৰ ভিডিঅ' আহি আছে, চ' ষ্টে টিউন। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এয়াই, বাই।